আজিৰ যিকোনো সভা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াতে যে আমাৰ ভোজগুৰি একটি গাঁৱত আজি আমাৰ জয়নিং প্ৰগ্ৰাম আছিলে। ইতিমধ্যে বিভিন্ন জনগোষ্ঠীৰ পৰা ইয়াতে আজি 130 জন মান আমাৰ ইয়াত দলত যোগদান কৰিলে আৰু স্পেচিয়েলি ক'বলৈ গ'লে BPF আৰু BJPৰ পৰা যোগদানখিনি হৈছে আৰু এই যোগদানৰ দ্বাৰা আমি ইতিমধ্যে এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে এইবাৰ জমদৰ সমষ্টিত আমাৰ যিজন কেণ্ডিডেট ইপিপিএল দলৰ যিজন কেণ্ডিডেট চৰণজিৎ বসুমতাৰী বিনা তাৰমানে প্ৰতিদ্বন্দ্বিতাই ইতিমধ্যে অলৰেডি জিকি আছে আৰু যদি আমি তাৰমানে মিটিং তেনেকৈ চাই আছোঁ যে মিনিমাম 10,000 ভোটৰ মাৰ্জিনত আমি হয়তো আগুৱাই যাই জিকিব পাৰিম। আৰু BPF দলৰ কেণ্ডিডেট কয়টাকে আৰু BPF দলৰ কেণ্ডিডেট হয়তো বিদেশী কেণ্ডিডেট হয়। আমি ক'বলৈ গ'লে যে আমাৰ জমদৰ সমষ্টিৰ বাসিন্দাই নহয় তেওঁ তাৰমানে এনেকুৱা হয় তাৰমানে এটা তাৰমানে বাল্টিত যদি কোনোবা কেইটামান তাৰমানে বেগুলি থৈ দিয়া যায় সি যেনেকৈ লাভ হয় তেনেকুৱা তাৰমানে ভাল লাভ পাৰি আছে, কিন্তু আমাৰ জমদাৰত কোনো তাৰ প্ৰভাৱ নপৰে। আমি ইতিমধ্যে গম পাইছোঁ তেওঁৰ বিষয়ে আমাৰ জমদাৰত আমি মিটিং কৰি আছোঁ বা ঘূৰি ফুৰি আছোঁ। উইলিয়াম নাৰ্জাৰীৰ কোনো তাৰমানে আমি চাপ চিন আমি দেখিবলৈ পোৱা নাই। তেওঁ কেনেকৈ কয় যে আমি জিকিম। বিজেপিক কেনেকৈ দেখিছে? বিজেপিত আমাৰ নাই জমদুৱাৰ সমষ্টিত বিজেপি ক'ত আছে? বিজেপি দলটো আমি ৰাহুল নাৰ্জাৰীৰ নেকি নামটো শুনাহে পাইছোঁ। বিজেপিৰ সমৰ্থন বা বিজেপি আমাৰ ইয়াতে ক'বলৈ গ'লে নাই। বিজেপি আমাৰ কাৰণে কোনো ফেক্টৰ নহয়। ফেক্টৰটো আমাৰ কাৰো লগতে নহয়। যিহে আমি অলৰেডি বহুত মাৰ্জিনত আমি জিকিম। ইয়াতে আমাৰ BPF আৰু BJPৰ কোনো ইয়াতে ফেক্টৰী নাই জমদুৱাৰ সমষ্টিত। স্পেচিয়েলি আমি এইবাৰ ইপিপিএল দলৰ কেণ্ডিডেট আমি বিপুল ভোটত আমি জিকি যাম আৰু ইপিপিএল দলৰ যিজন কেণ্ডিডেট আপোনালোকে গম পায় তেওঁ তাৰমানে তেওঁ এনেকুৱা তাৰমানে নিট এণ্ড ক্লিন এজন কেণ্ডিডেট। তাৰ তাৰমানে এটা খুঁত তাৰমানে ওলাবলৈ কোনো এতিয়া BPF বা BJPৰ সৎ সাহস নাই তাৰ এটা খুঁত ওলাবলৈ। আমি এনেকুৱা এজন মানুহৰ কেণ্ডিডেট পাইছোঁ। এইবাৰ কোনো অংক নাই তাৰমানে এইবাৰ আমি ইপিপিএল দলৰ পৰা বা যিজন কেণ্ডিডেট বিনা প্ৰতিদ্বন্দ্বিতাই জিকি যাব।